আসল কথাটো হৈছে বুলডোজাৰ চলোৱা হিমন্ত বাহিনীৰ চৰকাৰে শিক্ষা বিভাগ চলাব নোৱাৰে আৰু নীলাজ এটা শিক্ষামন্ত্ৰী আছে অলপ অপদাৰ্থ এটা গাধৰ নিচিনা আজি যিখন শিক্ষা বিভাগ চলাই আছে ইমান নীলাজৰ দৰে এটাৰ পিছত এটাকে কৰ্মকাণ্ড হৈ আছে মেট্ৰিকৰ পৰীক্ষা চলাব নোৱাৰে সেৱাই ছাত্ৰ ছাত্ৰীক লৈ হেতালি খেলি আছে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত জীৱনক লৈ এটা বেয়া এটা প্ৰভাৱ পেলাইছে ছাত্ৰ ছাত্ৰীসকলক মানসিকভাৱে নিৰ্যাতন কৰি আছে আৰু সেইখন চৰকাৰে বুলডোজাৰ চলাই থাকে মানে মানৱ সম্পদ কৰিব নালাগে চৰকাৰে অকল বুলডোজাৰে চলাব লাগে মানুহৰ ঘৰ বাৰী ভাঙি উচ্ছেদ কৰিব লাগে কিন্তু শিক্ষা বিভাগ ভালকৈ চলাব নোৱাৰে নীলাজ শিক্ষামন্ত্ৰী এটা অপদাৰ্থ শিক্ষামন্ত্ৰী এটা এই ধৰণৰ মানে কাম নোহোৱা শিক্ষামন্ত্ৰী নীতিগতভাৱে পদত্যাগ কৰিব লাগিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া এইজন শিক্ষামন্ত্ৰীক এই গাধ এটা শিক্ষামন্ত্ৰীক কিয় ৰাখিছে পদত এইটো আমি আচৰিত পাইছোঁ আজি শিক্ষা বিভাগৰ যিটো আপোনাৰ কি বুলি কয় সেৱাৰ সচিব এই নীলাজটো কিয় পদত্যাগ কৰা নাই এই ৰেজিষ্ট্ৰাৰজন কিয় পদত্যাগ কৰা নাই এইবিলাকে চাকৰিৰ কাৰণে চাকৰি কৰি আছে নে দালালি কৰি আছে নে ছাত্ৰ ছাত্ৰীক লৈ হেতালি খেলি আছে আমি আমচুৰ ফালৰ পৰা সকেৰি প্ৰদান কৰিছোঁ শিক্ষামন্ত্ৰীক অতি সোনকালে পদত্যাগ কৰক আৰু সেৱাৰ যিসকল কৰ্মচাৰী আছে বিষয়া আছে অধ্যক্ষ আছে সকলে পদত্যাগ কৰক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক কৈছোঁ আপুনি কিহৰ দাম্ভিকতাৰে শিক্ষা বিভাগ চলাইছে চৰকাৰ চলাই আছে চৰকাৰ আপুনি ব্যৰ্থ হৈছে শিক্ষা বিভাগ চলাব নোৱাৰে আপুনি এটা পৰীক্ষা এটা বছৰত এটা পৰীক্ষা হয় সেই পৰীক্ষা চলাব নোৱাৰে আপুনি কিহৰ মুখ্যমন্ত্ৰী আপুনি বুলডোজাৰ চলাব পাৰে এই বুলডোজাৰ ৰাজনীতি বন্ধ কৰক এই ভাগৰ ৰাজনীতি বন্ধ কৰক সাম্প্ৰদায়িকতা ৰাজনীতি বন্ধ কৰক শিক্ষা বিভাগ ভালকৈ পৰিচালনা কৰক যদি পৰিচালনা কৰিব নোৱাৰে আপুনি মুখ্যমন্ত্ৰী দায়িত্বৰ পৰা গাদি এৰিব লাগে আপোনাৰ নিচিনা মুখ্যমন্ত্ৰী থকাৰ পিছতো আপোনাৰ মন্ত্ৰী আপোনাৰ শিক্ষা বিভাগ ভালকৈ চলাব নোৱাৰে এটা মেট্ৰিক পৰীক্ষা তিনিটা পৰীক্ষা হৈছে ভালদৰে চলাব নোৱাৰে তিনিটা পৰীক্ষাই এটাৰ পিছত এটাকে ফাদিল হৈ আছে এইটো আচৰিত কথা আজি পৰীক্ষা ৰাতি 12টাত পৰীক্ষা বাতিল ছাত্ৰ ছাত্ৰীসকল গম নাপায় আজি ছাত্ৰ ছাত্ৰীসকল আহিছে পৰীক্ষা দিবৰ কাৰণে ইমান যে মানসিকভাৱে হাৰাশাস্তি কৰি আছে ছাত্ৰ ছাত্ৰীক লৈ জীৱনক লৈ হেতালি খেলি আছে আমচুৰ পৰা চৰম সকিনি প্ৰদান কৰিছোঁ আৰু আজি ৰাজ্যজুৰি প্ৰতিবাদ কৰা হ'ব এই প্ৰতিবাদৰ মুখামুখি হ'ব লাগিব অসমৰ মুখ্যমন্ত্ৰী শিক্ষা বিভাগ আৰু সেৱাই এইটো স্পষ্ট কথা আৰু যদি এই ধৰণৰ পৰৱৰ্তী পৰ্যায়ত আৰু এনেকুৱা ধৰণৰ কৰ্মকাণ্ড হয় আমচুৱে ৰাজ্যজুৰি গণ আন্দোলন কৰি তুলিব আসল কথাটো হৈছে বুলডোজাৰ চলোৱা হিমন্ত বাহিনীৰ চৰকাৰে শিক্ষা বিভাগ চলাব নোৱাৰে আৰু নীলাজ এটা শিক্ষামন্ত্ৰী আছে অলপ অপদাৰ্থ এটা গাধৰ নিচিনা আজি যিখন শিক্ষা বিভাগ চলাই আছে ইমান নীলাজৰ দৰে এটাৰ পিছত এটাকে কৰ্মকাণ্ড হৈ আছে মেট্ৰিকৰ পৰীক্ষা চলাব নোৱাৰে সেৱাই ছাত্ৰ ছাত্ৰীক লৈ হেতালি খেলি আছে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত জীৱনক লৈ এটা বেয়া এটা প্ৰভাৱ পেলাইছে ছাত্ৰ ছাত্ৰীসকলক মানসিকভাৱে নিৰ্যাতন কৰি আছে আৰু সেইখন চৰকাৰে বুলডোজাৰ চলাই থাকে মানে মানৱ সম্পদ কৰিব নালাগে চৰকাৰে অকল বুলডোজাৰে চলাব লাগে মানুহৰ ঘৰ বাৰী ভাঙি উচ্ছেদ কৰিব লাগে কিন্তু শিক্ষা বিভাগ ভালকৈ চলাব নোৱাৰে নীলাজ শিক্ষামন্ত্ৰী এটা অপদাৰ্থ শিক্ষামন্ত্ৰী এটা এই ধৰণৰ মানে কাম নোহোৱা শিক্ষামন্ত্ৰী নীতিগতভাৱে পদত্যাগ কৰিব লাগিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া এইজন শিক্ষামন্ত্ৰীক এই গাধ এটা শিক্ষামন্ত্ৰীক কিয় ৰাখিছে পদত এইটো আমি আচৰিত পাইছোঁ আজি শিক্ষা বিভাগৰ যিটো আপোনাৰ কি বুলি কয় সেৱাৰ সচিব এই নীলাজটো কিয় পদত্যাগ কৰা নাই এই ৰেজিষ্ট্ৰাৰজন কিয় পদত্যাগ কৰা নাই এইবিলাকে চাকৰিৰ কাৰণে চাকৰি কৰি আছে নে দালালি কৰি আছে নে ছাত্ৰ ছাত্ৰীক লৈ হেতালি খেলি আছে আমি আমচুৰ ফালৰ পৰা সকেৰি প্ৰদান কৰিছোঁ শিক্ষামন্ত্ৰীক অতি সোনকালে পদত্যাগ কৰক আৰু সেৱাৰ যিসকল কৰ্মচাৰী আছে বিষয়া আছে অধ্যক্ষ আছে সকলে পদত্যাগ কৰক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক কৈছোঁ আপুনি কিহৰ দাম্ভিকতাৰে শিক্ষা বিভাগ চলাইছে চৰকাৰ চলাই আছে চৰকাৰ আপুনি ব্যৰ্থ হৈছে শিক্ষা বিভাগ চলাব নোৱাৰে আপুনি এটা পৰীক্ষা এটা বছৰত এটা পৰীক্ষা হয় সেই পৰীক্ষা চলাব নোৱাৰে আপুনি কিহৰ মুখ্যমন্ত্ৰী আপুনি বুলডোজাৰ চলাব পাৰে এই বুলডোজাৰ ৰাজনীতি বন্ধ কৰক এই ভাগৰ ৰাজনীতি বন্ধ কৰক সাম্প্ৰদায়িকতা ৰাজনীতি বন্ধ কৰক শিক্ষা বিভাগ ভালকৈ পৰিচালনা কৰক যদি পৰিচালনা কৰিব নোৱাৰে আপুনি মুখ্যমন্ত্ৰী দায়িত্বৰ পৰা গাদি এৰিব লাগে আপোনাৰ নিচিনা মুখ্যমন্ত্ৰী থকাৰ পিছতো আপোনাৰ মন্ত্ৰী আপোনাৰ শিক্ষা বিভাগ ভালকৈ চলাব নোৱাৰে এটা মেট্ৰিক পৰীক্ষা তিনিটা পৰীক্ষা হৈছে ভালদৰে চলাব নোৱাৰে তিনিটা পৰীক্ষাই এটাৰ পিছত এটাকে ফাদিল হৈ আছে এইটো আচৰিত কথা আজি পৰীক্ষা ৰাতি 12টাত পৰীক্ষা বাতিল ছাত্ৰ ছাত্ৰীসকল গম নাপায়
আজি ছাত্ৰ ছাত্ৰীসকল আহিছে পৰীক্ষা দিবৰ কাৰণে ইমান যে মানসিকভাৱে হাৰাশাস্তি কৰি আছে ছাত্ৰ ছাত্ৰীক লৈ যে জীৱনক লৈ হেতালি খেলি আছে আমচুৰ পৰা চৰম সকিয়ানি প্ৰদান কৰিছোঁ আৰু আজি ৰাজ্যজুৰি প্ৰতিবাদ কৰা হ'ব এই প্ৰতিবাদৰ মুখামুখি হ'ব লাগিব অসমৰ মুখ্যমন্ত্ৰী শিক্ষা বিভাগ আৰু সভাই এইটো স্পষ্ট কথা আৰু যদি এই ধৰণৰ পৰৱৰ্তী পৰ্যায়ত আৰু যে এনেকুৱা ধৰণৰ কৰ্মকাণ্ড হয় আমচুৱে ৰাজ্যজুৰি